বহু প্ৰত্যাশিত সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰিত 7জনীয়া মন্ত্ৰীসভাৰ তালিকাত বিধায়ক চুম ৰংহাঙক বিপুল আদৰণি কাৰ্বি হেমটুনত লংকাত নিচাযুক্ত টেবলেট সহ এজনক আটক শিলং ৰোডৰ পৰা আৰক্ষীয়ে আটক কৰে লোকজনক আমচৈত আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযান 15খনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলে অৱশেষত বহু প্ৰত্যাশিত সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল আৰু সম্প্ৰসাৰিত 7জনীয়া মন্ত্ৰীসভাৰ তালিকাত পাৰ্বত্য 3খন জিলাৰ 5গৰাকী বিধায়কৰ ভিতৰত চুম ৰংহাঙে তালিকাভুক্ত হৈ বিজয়ৰ হাঁহি মাৰিলে লগে লগে সম্ভাৱ্য মন্ত্ৰীসভা তালিকাত লৈ পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং তথা ডিমা হাছাওবাসী ৰাইজৰ মনৰো কৌতুহল সীমানতে অন্ত পৰিল নতুনকৈ সম্প্ৰসাৰিত সোণোৱাল মন্ত্ৰীসভাৰ 7জনীয়া কেবিনেটত মন্ত্ৰীৰ তালিকাত ডিফুৰ বিধায়ক চুম ৰংহাঙৰ নাম দেখা পাই তিনি পাৰ্বত্য জিলাবাসী ৰাইজৰ মনত আশাৰ ৰেঙনি জাগি উঠিছে তিনি পাৰ্বত্য জিলাতে বিগত বছৰ ধৰি শেহতীয়াকৈ কেৱল আধাৰশিলাৰ কাম হোৱাৰ বাহিৰে প্ৰকৃতাৰ্থত উন্নয়নৰ কাম প্ৰায় স্থবিৰ হৈ পৰি থকাৰ দৰে হৈছে এনে পৰিপ্ৰেক্ষিতত মন্ত্ৰীসভাৰ এই শেহতীয়া সম্প্ৰসাৰণে আশাৰ বতৰা কঢ়িয়াইছে সকলোৱে কোৱাকৈ কৰিছে জিলা 3খনত এতিয়াৰে পৰা বহু কাম হ'ব কাৰ্বি সাহিত্য পৰিষদত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং সহিত অধ্যক্ষ হৰেন সিং বে উপাধ্যক্ষ ৰিতেশ ইংহি প্ৰমুখ্যে অন্যান্য পৰিষদে সোণোৱাল মন্ত্ৰীসভাত কেবিনেটত মন্ত্ৰী হিচাপে নৱনিযুক্তি চুম ৰংহাঙক গুৱাহাটীৰ কাৰ্বি হেমটুনত উষ্ম আদৰণি জনায় ইতিমধ্যে সম্প্ৰসাৰিত সোণোৱাল মন্ত্ৰীসভাৰ দপ্তৰসমূহ এনে ধৰণৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য গুৱাহাটী উন্নয়ন মন্ত্ৰী চুম ৰংহাং জনজাতীয় পৰিক্ৰমা মন্ত্ৰী চন্দন ব্ৰহ্ম পৰিবহণ মন্ত্ৰী ফণীভূষণ চৌধুৰী শ্ৰম মন্ত্ৰী তপন গগৈ শিক্ষা মন্ত্ৰী পীযুষ হাজৰিকা পৰ্যটন মন্ত্ৰী আৰু ভৱেশ কলিতা সমাজ কল্যাণ মন্ত্ৰী উল্লেখ্য তিনি পাৰ্বত্য জিলাবাসীয়ে সম্প্ৰসাৰিত সোণোৱাল মন্ত্ৰীসভাত পাৰ্বত্য জনপ্ৰতিনিধিক পাৰ্বত্য উন্নয়ন মন্ত্ৰী দপ্তৰ প্ৰদান কৰাতহে পক্ষপাতি আছিল যদিও পাহাৰীয়া ৰাইজে এনেদৰেহে সন্তুষ্ট থাকিবলগীয়া হৈছে অৰুণ লেখি গৌতম চন্দাৰ ৰিপৰ্ট কাট নিউজ বৃহস্পতিবাৰে লংকা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি লংকাৰ শিলং ৰোডৰ পৰা নিচাযুক্ত টেবলেট সহ এজন লোকক হাতেলোতে আটক কৰিবলৈ সক্ষম হয় আটকাধীন লোকজন লংকাৰ কপাহবাৰীৰ তাহেৰ হুছেইন বুলি জানিব পৰা গৈছে উল্লেখ্য যে হাওৰাঘাটৰ পৰা নিচাযুক্ত টেবলেটখিনি এখন স্কুটাৰ বক্সত ভৰাই লংকালৈ অনাৰ পথত শিলং ৰোডৰ পৰা আৰক্ষীয়ে 32 পেকেট নিত্ৰচুন টেবলেট 120 পেকেট স্পাজমোৰ প্ৰক্সিডন নিচাজাতীয় টেবলেট সহ তাহে হুছেইনক আটক কৰিবলৈ সক্ষম হয় জব্দ কৰা নিচাযুক্ত টেবলেটখিনিৰ আনুমানিক মূল্য 20,000 টকাৰো অধিক হ'ব বুলি জানিব পৰা গৈছে তোমার নাম কি হ্যালো কোপা নিছাম হাওড়াঘাটৰ পৰা ঘৰ আগে পিছৰ আনা নেকি তোমাক কোনে দিছা আনিবলৈ বেলেগ মানুহে জানে কিহত আনিছিলা এই বাইক স্কুটাৰত লৈ আহিছা লংকা তুমি আগে পিছৰ দিয়া বৰ্তমান লংকা আৰক্ষীয়ে তাহে হুছেইনক আটক কৰি নিচাযুক্ত দ্ৰব্যসহ লংকা আৰক্ষী থানালৈ লৈ অনা হৈছে আমচৈ আৰক্ষী আৰু বন বিভাগে আজি পুৱা ভাগত এক অভিযান চলাই 15খনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে লগতে ট্ৰাক ড্ৰাইভাৰ হেণ্ডিমেনকে ধৰি 21জন লোকক আটক কৰিছে অভিযানকাৰী দলটোৱে ট্ৰাক কেইখন মেঘালয়ৰ পৰা কাৰ্বি পাহাৰ হৈ আমচৈ পথেদি গুৱাহাটীলৈ আনিছিল কয়লাখিনি নথিপত্ৰ পৰীক্ষা কৰি আছে আৰক্ষীয়ে আমচৈ আৰক্ষী আৰু বন বিভাগে আজি পুৱা ভাগত এক অভিযান চলাই 15খনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে লগতে ট্ৰাক ড্ৰাইভাৰ হেণ্ডিমেনকে ধৰি মুঠ 21জন লোকক আটক কৰিছে অভিযানকাৰী দলটোৱে
ট্ৰাক কেইখন মেঘালয়ৰ পৰা কাৰ্বি পাহাৰ হৈ আমছৈ পথেদি গুৱাহাটীলৈ আনিছিল কয়লাখিনি নথি পত্ৰ পৰীক্ষা কৰি আছে আৰক্ষীয়ে আজি কিছুদিন ধৰি এক দুষ্ট চক্ৰই কান্দুলি হামৰেন ৰহা পথটোৰে নিশা প্ৰায়ে কয়লা সৰবৰাহ কৰি আহিছে যদিও নিমাত হৈ আছিল প্ৰশাসন তথা বন বিভাগ উল্লেখযোগ্য যে উক্ত পথটোতে পশ্চিম কাৰ্বি আংলং জিলাৰ দুখনকৈ থানা থকাৰ পিছতো থানা দুখনৰ নাকেদি এই সমূহ কয়লা ট্ৰাক কেনেকৈ পাৰ হৈ যায় হেয়াহে লক্ষণীয় বৈঠালাংছৰ পৰা জেছন ইংঘে ৰিপৰ্ট কাট নিউজ হয় দৰা আপোনাৰ মোৰ দৰে তেজমঙহৰ যুৱক আৰু বিয়া কৰাবলগীয়া কন্যা হৈছে অদৃশ্য মানৱ ৰংবিনৰ জীয়ৰী যি ৰংবিন সমগ্ৰ কাৰ্বি জাতিৰ বাবে এটা ৰূপক কাহিনীৰ দৰে কিন্তু কাহিনীৰ আধাৰত চলি অহা ৰংবিন কন্যা বিবাহত বহিব খুজিছে সাধাৰণ মানৱ দৰাৰ সৈতে অতি আজব আৰু অবিশ্বাস্য যেন লগা ঘটনা ক'ত ঘটিছে জানিবলৈ আহক এই প্ৰতিবেদন এয়া চাওক মানৱ দৰা লগতে মহিলা এগৰাকীয়ে সৰ্বংহৰ্থে হাকত ভৰাই দৰা আৰু দৰাৰ সমনীয়াৰে দৰা পাৰ্টিৰ সুন্দৰী ৰংবিন কন্যাক বিবাহ কৰাই আনিবলৈ কইনাৰ ঘৰলৈ যাত্ৰা কৰাৰ দৃশ্য এয়া কাৰণ ৰংবিনৰ সুন্দৰী কন্যাই প্ৰেমত পৰিছে লাংহিন জাইপঙৰ লক্ষণ বেগাঁৱৰ এজন যুৱকৰ সৈতে প্ৰেমৰ পৰিণাম হিচাপে এতিয়া বিয়া হয় এয়া কোনো কল্পলোকৰ কাহিনী নহয় জাইপঙৰ লক্ষণ বে গাঁৱৰ নিবাসী হাৰসিং বে আৰু ইংলে ৰংহাংপিৰ পুত্ৰ বিমল বে হৈছে দৰা আজি 100জনীয়া দৰা পাৰ্টি সদল বলে যাত্ৰা কৰিছে জাইপঙৰ ঘৰৰ পৰা সিংহাসন পৰ্বতলৈ এই বিবাহ কাৰ্য সম্পন্ন হ'ব হিন্দু সংসাৰীৰ বিধিগত প্ৰথাৰে বিবাহ কাৰ্য সম্পন্ন কৰাৰ বাবে হেয়ে দৰা পাৰ্টিৰ লগত গৈছে সুৰেন বে নামৰ কুৰুচাৰ অৰ্থাৎ পুৰুষী Sinilhin pensi sanglang pen alam thibang ta hok igelo non alang li asu alang li henlo be sanghulu lasi bini bang hililit kunci tame adama sarkang pilo alang litum kacetong arji ding pen nikan ni kathom ne prang pen iglo kusonsi alang thanlo Jehala dagal bangsi nono bangke singhason ang long hadak inglong pu alang litum hadak timung hem asuki pensi ani chedok arjiding ulu si pini ana bangke aporani nangli ronglo la sikang karni dampu pusinitum rong asar rubasara lang litum pensi chingwa si klengdung sarpu rong sirum si pen apia potum pen dak rong sirum si pensi nilitum pini kengkam kejor pon জানিব পৰা মতে যুৱক বিমল বে এদিন পাহাৰৰ জুতলিত খেতিৰ কাম কৰি পাহাৰীয়া ঝৰ্ণাত গা ধুবলৈ যাওঁতে ৰংবিনৰ সুন্দৰী কন্যাক লগ পায় আৰু ইজনে সিজনৰ প্ৰেমত পৰে কেইবাদিন হিয়ানিয়া চলাৰ পিছত এতিয়া বিবাহৰ সম্পৰ্কলৈ আগবাঢ়িছে অৱশ্যে এয়া সত্যতা কিমান হেয়া আহিবলগীয়া সময়তহে হ'ব লক্ষণীয় সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron etc. 10% off in makeup and cosmetic products and grocery items. Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge.
For reservation, contact 9957381813 or 8638462619 or 8812998125. Kanch Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে খেৰনিত চিপ লৈ এগৰাকী মহিলাৰ আত্মহত্যা মহিলাগৰাকীৰ নাম ফুস্কি মালাকাৰ ওৰফে মিনা টেৰাংপি বয়স 37 মিনাই কি কাৰণত আত্মহননৰ দৰে দুখজনক পথ বাছি ললে হেয়া নিশ্চিত কৰিব পৰা নাই মিনাৰ এই দুখজনক খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য আৰু শোকৰ ছাপ বিয়পি পৰিছে খেৰনি থানাৰ অন্তৰ্গত থাৰৱে হিডি নামৰ গাঁওখনত তথা কৃষি পামত প্ৰথম প্ৰৱেশদ্বাৰৰ সন্মুখত থকা এখন দোকানৰ ভিতৰত ঘটে এই দুখজনক ঘটনা 37 বছৰীয়া বিধৱা মহিলাই নিজৰ চুৰ্ণীৰে চিপ লৈ আত্মহত্যা কৰে পুৱা 9 মান বজাত স্থানীয় দোকানী তথা আশ্ৰণী দাস নামৰ আন এগৰাকী মহিলাই নিজৰ দোকানৰ পিছফালে জাবৰ পেলাবলৈ যাওঁতে বেৰাৰ ফাকেৰে প্ৰত্যক্ষ কৰে এই ঘটনা আশ্ৰাণীয়ে বাহিৰৰ পৰা মিনা বুলি মাতি কোনো সঁহাৰি নোপোৱাত কৌতুহল বশত বেৰাৰ ফাকেৰে জুমি চায় আৰু মিনাক চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ লগে লগে ঠাইতে মজুত থকা মানুহখিনিক ঘটনাৰ সম্পৰ্কে অৱগত কৰে नाजमा को फोन किया बोला ऐसा हो गया उसका बाद कंट्रोल को भी मैंने फोन करके बोल दिया ऐसा सब तो बोला इसलिए मैं आया भी नहीं तब वो लोग बोला Assamese দাস না আপুনি প্ৰথম দেখিছে দেখাটো মই কি কাৰণত আহিছিলে এইটো চাব এই জাবৰা পেলাবলৈহে মই আহিছো তামোল কাটো যে তামোলৰ বাকলি পেলাবহে আহিছিলো তাৰপিছত তেনেকুৱা চাওঁতে দেখা পাইছো বহি থকাৰ নিচিনা মাতিছো মাত দিয়া নাই তাৰপিছতে দেখিলো নাই ওপৰত দি লটকি আছে তেতিয়া মই গোটা চবক মাতি দিলো উল্লেখ্য যে চিপ লৈ মৃত্যুক আকুৱালি ফুস্কি উৰ্ফে মিনা টেৰাংপি থাৰৱে হিডি গাঁৱৰ জনক ইংহিৰ পত্নী কেইমাহ মানৰ আগৰ পৰা মহিলাগৰাকীয়ে এইখন দোকানতে মদৰ ব্যৱসায় চলাই আহিছিল খেৰনিৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ আজিৰে পৰা বুকাজান কলাক্ষেত্ৰত আৰম্ভ 12 সংখ্যক নেশ্যনেল কেৰাটে ডো চেম্পিয়নশ্বিপ 2018 পুৱা 10 বজাত নৰ্থ ইষ্ট কেৰাটে ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সিনহান লিখাতাৰা সপ্তম দান ব্লেক বেল্ট সভাপতিয়ে নৰ্থ ইষ্ট কেৰাটে ফেডাৰেশ্যন অফ ইণ্ডিয়া নেশ্যনেল শতকান ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ উপলক্ষে আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় 12 সংখ্যক নেশ্যনেল কেৰাটে ডো চেম্পিয়নশ্বিপৰ উদ্যোগত বুকাজান কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত বৰ্জন ভিডিসি অধ্যক্ষ ফিলিপ টেৰন সপ্তম দান নেশ্যনেল শতকান ফেডাৰেশ্যন অফ ইণ্ডিয়া সম্পাদক এছ দেবেন শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ये हमारा फर्स्ट टाइम है और आके हम लोग बहुत खुशी है और हम लोग का जो मकसद है कराटे को प्रमोट करना है हम लोग यहाँ आके क्योंकि यहाँ का बच्चा और यहाँ का जो अभी का जो चीफ इंस्पेक्टर है तिरुवल मुख्यमंत्री वो कराटे का बहुत इंटरेस्ट है उससे छोटा से हमारा बहुत এই চেম্পিয়নশ্বিপৰ অনুষ্ঠানৰ অভ্যৰ্থনা সমিতিৰ সভাপতি অতুল বৰগোহাঁই বিমল বসুমতাৰীকে ধৰি উপদেষ্টা বাবুৰাম বে খগেন গগৈ বাৰিম ইংটি পদ্ম বৰা সমীৰ মজুমদাৰ প্ৰভাত কুমাৰ গগৈ ৰমেশ ওঝা প্ৰমুখ্যে ব্যক্তিসকলে অনুষ্ঠানত উপস্থিত থাকি সভাৰ হস্ত বৃদ্ধি কৰে উল্লেখ্য বুকাজান কলাক্ষেত্ৰত আয়োজিত এই 12 সংখ্যক নেশ্যনেল কেৰাটে ডো চেম্পিয়নশ্বিপ খেলত গৃহ ৰাজ্যৰ উপৰিও ভূটান মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ মেঘালয়
वेस्ट बेंगल सिक्किम आदि राज्यर खेलुৱৈসকল আহি অংশগ্ৰহণ কৰিছেহি বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ককা অৰ্থাৎ কাৰ্বি আৰন বাৰিম ক্লাৰ্কি আমেৰ উদ্যোগত অহা 28 এপ্ৰিলত কাৰ্বি পৰম্পৰাগত বিধি সম্পন্ন কৰিবৰ বাবে প্ৰস্তুতি হৈছে ককাৰ জৰিয়তে ইতিমধ্যে পৰম্পৰাগত বিধি সম্পন্ন কৰি বাহ ৰোৱা হৈছে ককা অৰ্থাৎ কাৰ্বি আৰন বাৰিম ক্লাৰ্কি আমেৰ উদ্যোগত অহা 28 এপ্ৰিলত কাৰ্বি পৰম্পৰাগত বিধি সম্পন্ন কৰিবৰ বাবে প্ৰস্তুতি লৈছে ককাৰ জৰিয়তে ইতিমধ্যে পৰম্পৰাগত বিধি সম্পন্ন কৰি বাহ ৰোৱা হৈছে যদিও এইবাৰো ঠিক এইদৰে উলহ মালহেৰে বিধিগত প্ৰক্ৰিয়াৰে বাহ গছ ৰোপণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে হেহে 28 এপ্ৰিলৰ দিনা সমূহ সদস্য তথা কৰ্মীকে উক্ত বাহ ৰোৱা কাৰ্যত 10 বজাত আহি পোৱাকৈ যোগদান কৰিবৰ বাবে অনুৰোধ জনাইছে ককাৰ সাধাৰণ সম্পাদক ধনসিং তেৰণে ডিফুত 24 এপ্ৰিলত দুখজনক হত্যাকাণ্ডৰ বলি হোৱা যুৱতীগৰাকীৰ হত্যাৰ তদন্ত আৰু উচিত বিচাৰৰ দাবীত কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ প্ৰতিবাদ শোভাযাত্ৰা উলিওৱাৰ সময়তে ছাত্ৰীগৰাকীৰ সোঁৱৰণত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰী তথা কেইবাটাও সামাজিক সংগঠনে মিলি মঙ্গলবাৰে জনালে শ্ৰদ্ধাৰ্ঘ্য মঙ্গলবাৰে সন্ধিয়া প্ৰায় 6 বজাত জননেতা ছেমছন সিং ইংতি স্মৃতি পাৰ্কৰ সন্মুখত হাতে হাতে মমবাতি জ্বলাই কাৰোবাৰ ষড়যন্ত্ৰত মৃত্যুক আকোৱালি লোৱা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰী জেনিসা ইংটিপিৰ নামত জনালে আন্তৰিক শ্ৰদ্ধাৰ্ঘ্য আৰু এই অমানৱীয় কাণ্ডৰ মৌন প্ৰতিবাদ সাব্যস্ত কৰিলে উল্লেখ্য কাৰ্বি আংলং টেৰিটৰিয়েল ছ'চিয়েল ছিকিউৰিটি এছ'চিয়েশ্যন উদ্যোগত তথা মাঞ্জা বজাৰ সমিতি মাঞ্জা কেএছএ ডিমাচা জালয় সচমৰ যৌথ সহযোগত ৰূপায়িত কৰা হয় এই শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান Asi itu bang non main step kenem di bangke itu imitang kaciri mek itu aki imumar tumhan kita pari tu nang ta nang solo imitang penceng lok lo paro kasu bala kengsang asu tu bangke attack bangke kimi cepat lang nang po alu bangke red lot nang po non bangke ifan si idong rok mati di itum si idong dong dun rok nang po lah lo nili main kini je yang tu mang lalo dat karbi lu supi maratu mane paro lalo kengsang asu tumhan kacing kita kalau tu tangke labang than pari tun kenang solo lasu initiative ke tum alu so women empowerment kuri nang po lah lo di main kaning di kang tum bangke Janisa this is student ni tum tak kenang lo alang turun kejipan injustice so ngok mate je kapre ga thai kan bang ani choba thira me laban kaching ki chathan same chathai lo na আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ